বেং তত্ত্ব কি জানেনে আপুনি? বিগ বেং তত্ত্ব মানে আমি উভতি যাব লাগিব 13.8 বিলিয়ন বছৰৰ পূৰ্বলৈ। সেই সময়তে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন আছিলে অসীম তাপ আৰু অসীম ঘনত্বযুক্ত এটা সৰু বিন্দু, আৰু সেই সৰু বিন্দুটোৰ পৰাই সৃষ্টি হৈছিলে এই বিশ্ব ব্ৰহ্মাণ্ডৰ। এই সৌৰজগতখন সৃষ্টি হৈছিলে 4.6 বিলিয়ন বছৰৰ পূৰ্বে, আৰু আমাৰ পৃথিৱী সৃষ্টি হৈছিলে 4.5 বিলিয়ন বছৰৰ পূৰ্বে। আমি এই সৌৰজগতখন কেনেকৈ গঠিত হৈছিলে যদি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি জানিব লাগিব নেবুলাৰ হাইপথেচিছ। নেবুলাৰ হাইপথেচিছ মানে হ'ল আমি নেবুলা বা নীহাৰিকাৰ কথা জানিব লাগিব। গেছ আৰু ধূলিৰ এক বৃহৎ মেঘ হ'ল এই নেবুলা বা নীহাৰিকা, যি নিজেই নিজৰ আকৰ্ষণৰ কাৰণে ভাঙি এই সৌৰজগতৰ সৃষ্টি হৈছিলে। আৰম্ভণিতে সেই যেতিয়া নেবুলা ভাঙি গৈছিলে নিজে নিজৰ আকৰ্ষণৰ কাৰণে, তাৰ পৰা এটা প্ৰট সূৰ্যৰ সৃষ্টি হৈছিলে, আৰু তাৰপিছত সূৰ্যৰ সৃষ্টি হৈছিল। ঠিক একেধৰণে যিবোৰ খণ্ড বিখণ্ড শিলৰ টুকুৰা সেইবিলাকৰ পৰা সৃষ্টি হৈছিলে প্লেনেটেচিমেল, আৰু তাৰপিছৰ পৰাই সৃষ্টি হৈছিলে গ্ৰহবিলাকৰ। আমাৰ সৌৰজগতখনত প্ৰায় 200তকৈ অধিক উপগ্ৰহ আছে, আৰু আমাৰ সৌৰজগতখনত 8টা গ্ৰহ আছে, আৰু ইয়াৰ উপৰি আছে 5টা প্লুট'কে ধৰি 5টা ডুৱাৰ্ফ প্লেনেট। আৰু লগতে পৃথিৱী আৰু মংগল গ্ৰহৰ মাজত আছে এষ্টেৰইড বেল্ট। এষ্টেৰইড মানে হ'ল কিছুমান শিলৰ টুকুৰা যি নেকি সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, আৰু সিহঁতেই যিটো বেল্টত আছে সেই বেল্টটো আছে মংগল আৰু পৃথিৱীৰ মাজত। এই এষ্টেৰইডবিলাক কেতিয়াবা সিহঁতে নিজৰ সেই বেল্টৰ পৰা ওলাই আহিব পাৰে, আৰু সেইবিলাককে উল্কা বুলি কোৱা হয়। ইয়াতে 3টা শব্দ আমি জানিব লাগিব। এটা হ'ল মেটিঅৰইড, মেটিঅৰ আৰু মেটিঅৰাইট। এতিয়া মেটিঅৰইড হ'ল সেইবিলাক মহাকাশত থকা সৰু পাথৰ বা ধাতৱ পাথৰ, সেইবিলাকক মেটিঅৰইড কয়। আৰু যেতিয়া পৃথিৱীলৈ আহি পেলাই পৃথিৱীৰ এটমস্ফিয়াৰৰ লগত সংযোগ হয় বায়ুৰ লগত, আৰু ঘূৰ্ণি খাই সেইবোৰ জ্বলি যাব পাৰে, তেতিয়া সিহঁতক কোৱা হয় মেটিঅৰ। আৰু সেই মেটিঅৰবিলাককে বা শ্বুটিং ষ্টাৰ বা আমাৰ অসমীয়াত কোৱা হয় পপীয়া তৰা বুলি। আৰু যদি সেই মেটিঅৰবিলাক কিবা কাৰণত আহি পেলাই যদি পৃথিৱীত পৰেহি, তেতিয়া সিহঁতক কোৱা হয় মেটিঅৰাইট। ইয়াৰ উপৰিও কমেট আছে। কমেট মানে ধূমকেতু। ধূমকেতুক সৌৰজগতৰ আলহী বুলি কোৱা হয়। এই কমেটবিলাক কিছুমান কুইপাৰ বেল্ট বা উড ক্লাউডৰ পৰা আহে বুলি কোৱা হয়। আৰু কমেট আচলতে বা উল্কা হ'ল এনেকুৱা এটা বস্তু যি বৰফ, ধূলি আৰু খণ্ড বিখণ্ড শিলৰ টুকুৰাৰে গঠিত।